ব্ৰাইট আছামৰ ডেইলি টেক নিউজত স্বাগতম য'ত আমি প্ৰতিদিনে ঘটা কিছুমান টেকনলজিৰ খবৰকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এই সৰু ভিডিঅ'টোৰ জৰিয়তে লৈ আহোঁ যদি আপোনালোকে এই খবৰবোৰৰ বিষয়ে জানিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকক এনেধৰণৰ ইণ্টাৰেষ্টিং টপিকৰ বাবে ছাবস্ক্ৰাইব কৰক ব্ৰাইট আছাম চেনেলটো আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি লওক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ ফাৰ্ষ্টে পাব পাৰে। আজি দিনটো প্ৰথম খবৰ আহি পৰে অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তেওঁ জনায় যে এইবাৰ অসমত কোনো ধৰণৰ বিহু ফেষ্টিভেল উদযাপন কৰিব নোৱাৰিব আৰু যদিহে কোনো বিহুৰ উদযাপন কমিটিয়ে এনেধৰণৰ ফেষ্টিভেল উদযাপন কৰে তেওঁ আইনমতে দণ্ডনীয় হ'ব। আৰু ইয়াৰ মেইন কাৰণ আমি সকলোৱে জানো এই কৰোণা, যিহেতু কৰোণাৰ বাবে সকলো মানুহক ছেপাৰেট অৰ্থাৎ বেলেগে বেলেগে অৰ্থাৎ 1 মিটাৰ ডিষ্টেঞ্চত থাকিব দিয়া হৈছে। গতিকে ইয়াৰ ওপৰত লক্ষ্য ৰাখি এনেধৰণৰ পদক্ষেপ হাতত লোৱা গৈছে। আজিৰ দিনটো দ্বিতীয় খবৰটো আহি পৰে টেলিকম ইণ্ডাষ্ট্ৰীৰ পৰা। বন্ধুসকল, তোমালোক সকলোৱে চাগে বৰ্তমান শ্ল' নেটৱৰ্ক এক্সপিৰিয়েঞ্চ লাভ কৰিছে চাগে, আৰু যদিহে তোমালোকে PUBG খেলা তেনেহ'লে নিশ্চয় PUBG পিনৰ প্ৰব্লেম ফেচ কৰিছে চাগে। আৰু ইয়াৰ মেইন ৰিজনটো হ'ল বৰ্তমান সময়ত কৰোণা ভাইৰাছৰ বাবে বহু মানুহে তেওঁলোকৰ কামবোৰ ঘৰৰ পৰা সম্পাদন কৰিব লগা হৈছে। তাৰোপৰি যিবোৰ ল'ৰা ছোৱালী স্কুল কলেজত যায় তেওঁলোকে এতিয়া বৰ্তমান লকডাউন হোৱাৰ বাবে ঘৰতে বহি একো কাম কৰিবলৈলগীয়া নাই। গতিকে তেওঁলোকে এনি টাইম মোবাইলতে নেটত বিজি হৈ থকাৰ বাবে বৰ্তমান যিবোৰ নেটৰ যিবোৰ চাৰ্ভাৰ আছে সেই চাৰ্ভাৰবোৰ অলপমান শ্ল' হ'বলৈ ধৰিছে। সেইবাবে আমি সকলোৱে বৰ্তমান শ্ল' নেটৰ এক্সপিৰিয়েঞ্চ লাভ কৰিব লগা হৈছে। ইয়াৰ পিছৰ খবৰটো হৈছে কৰোণা ভাইৰাছক লৈ বৰ্তমান ভাৰতত কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সংখ্যা বৃদ্ধি হৈ প্ৰায় 606 জনলৈ বৃদ্ধি হৈছে। আৰু এনেদৰে যদি চলি থাকে তেনেহ'লে ভাৰতৰ অতি সোনকালে গৈ তৃতীয় ষ্টেজ পাবগৈ। গতিকে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে ৰিকুৱেষ্ট থাকে যে আপোনালোকে প্লিজ এই লকডাউনটো অলপ চিৰিয়াছলি লৈ সকলোৱে এইকেইদিন অলপমান ঘৰত আপোনালোকৰ ফেমিলিৰ সৈতে টাইমবোৰ স্পেণ্ড কৰক। নহ'লে PUBG বা আন যি গেম হয় আপোনালোকে খেলি সেইবোৰতে টাইমবোৰ স্পেণ্ড কৰক। প্লিজ ঘৰৰ পৰা ওলাই নাহিব। ইয়াৰ পিছৰ খবৰটো আহি পৰিছে কৰোণা ভাইৰাছক লৈ বৰ্তমান বহুকেইজনে বিজ্ঞানীয়ে মিলি কেনেদৰে কৰোণা ভাইৰাছক মানৱ শৰীৰৰ কোষত ধ্বংস কৰিব পাৰি তাক আৱিষ্কাৰ কৰি উলিয়াইছে। তদুপৰি এখন দেশত কৰোণা ভাইৰাছৰ ক্লোন অৰ্থাৎ কৰোণা ভাইৰাছৰ জেৰক্স কপি উলিয়াইছে, যাক ব্যৱহাৰ কৰি যিবোৰ ভেকচিন ওলোৱাৰ বিজ্ঞানী আছে সেই বিজ্ঞানীবোৰে সেই ক্লোনবোৰক ব্যৱহাৰ কৰি অতি সোনকালে কৰোণা ভাইৰাছৰ প্ৰতিষেধক আৱিষ্কাৰ কৰি উলিয়াব পাৰিব। ইয়াৰ পিছৰ খবৰটো আহি পৰিছে ফ্লিপকাৰ্ট, বিগ বাস্কেটকে ধৰি বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্ম য'ত আপোনালোকে যিকোনো বস্তুৰ অনলাইনে অৰ্ডাৰ কৰি আপোনালোকৰ ঘৰতে ডেলিভাৰী ল'ব পাৰে। বৰ্তমানে তেওঁলোকে জনায় যে তেওঁলোকৰ ফালৰ পৰা সকলোবোৰ ডেলিভাৰী ছাৰ্ভিচ বৰ্তমান 14 এপ্ৰিললৈকে বন্ধ থাকিব, যিহেতু বৰ্তমান দেশত লকডাউন চলি আছে। গতিকে তেওঁলোকে এই লকডাউনটোৰ মেইনটেইন কৰি 14 এপ্ৰিলৰ পাছৰ পৰাই তেওঁলোকৰ সকলোবোৰ ডেলিভাৰী কাৰ্য সম্পাদন কৰিব। ইয়াৰ পিছৰ খবৰটো আহি পৰে কামৰূপৰ ডেপুটি কমিশ্যনাৰ ফালৰ পৰা তেওঁ এখন অৰ্ডাৰ পাছ কৰে য'ত তেওঁলোকে কৈছে যে যিহেতু বৰ্তমান দেশত লকডাউন চলি আছে গতিকে এই সময়ছোৱাত দেশৰ প্ৰায় সকলোবোৰ দোকান বন্ধ হৈ আছে লকডাউনৰ বাবে। তাৰোপৰি মানুহবোৰো তেওঁলোকৰ ঘৰৰ পৰা ওলাব পৰা নাই। যদিহে মানুহ ওলাই তেওঁলোকৰ ওপৰত পুলিচৰ দাণ্ডাৰ পৰি আছে। গতিকে ইয়াৰ ফলত যিবোৰ মানুহ আছে তেওঁলোকৰ খোৱা বোৱাৰ যিবোৰ বস্তু আছে সেইবোৰ নাটনি লাহে লাহে চলি গৈ আছে। গতিকে ইয়াৰ ওপৰত লক্ষ্য কৰি তেওঁ এখন অৰ্ডাৰ পাছ কৰে য'ত কোৱা হৈছে যিবোৰ গেলামালৰ দোকান আছে তাতে তেওঁলোকে শাক পাচলি আদিকে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰিব পাৰিব। আৰু তেওঁলোকে কেৱল দিনৰ 10 বজাৰ পৰা দিনৰ 1টা বজালৈকে তেওঁলোকৰ দোকানবোৰ খুলিব পাৰিব। আৰু এই সময়ছোৱাতে সকলোবোৰ মানুহে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ সেই দোকানবোৰৰ পৰা কিনি ল'ব পাৰিব। আজি এই ভিডিঅ'টোত ইমানে। ভিডিঅ'টোত কোৱাৰ খবৰখিনি আপোনালোকে কেনে পালে তলত কমেণ্টত জনাব নাপাহৰিব। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টোৰ প্ৰতি কিবা ছাজেশ্যন আছে, আপুনি মোক কিবা ইম্প্ৰুভমেণ্ট কৰিব লাগে তেতিয়াহ'লে আপোনালোকে তাক কমেণ্টত জনাব পাৰে। আৰু যদিহে আপোনালোকে ভিডিঅ'টো কিবা ইনফৰ্মেটিভ পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি প্লিজ অলপ শ্বেয়াৰ কৰি দিব। তদুপৰি মই এনেধৰণৰ ভিডিঅ'ৰ সৈতে আহি থাকোঁ। লগ পাম আপোনালোকক এনেধৰণৰ আকৌ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।